শিক্ষা বিভাগৰ তুগলকি কাণ্ডত টেট শিক্ষকৰ হাহাকাৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠান পাতি শিক্ষামন্ত্ৰীয়ে নিযুক্তি দিলে হাজাৰ হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীক শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে 2019 চনৰ ভিতৰত শিক্ষকসকল উত্তীৰ্ণ হ'ব লাগিব DELED 11 ছেপ্টেম্বৰৰ ভিতৰত নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিঙত DELED পাঠ্যক্ৰমত নাম ভৰ্তিৰ নিৰ্দেশ দিলে শিক্ষা বিভাগে এইখিনিলৈকে সকলো ঠিকেই আছিল কিন্তু শিক্ষকসকলে NIOSত নাম ভৰ্তি কৰিবলৈ যাওঁতেই লাগিল পয়মাল কাৰণ চাওক NIOSৰ ৱেবছাইটত থকা এই নিৰ্দেশনা য'ত স্পষ্টকৈ উল্লেখ আছে 10 আগষ্টৰ পূৰ্বে নিযুক্তি লাভ কৰা সকলেহে কৰিব পাৰিব পঞ্জীয়ন কিন্তু শিক্ষামন্ত্ৰীয়ে 3 আৰু 8 ছেপ্টেম্বৰতে শিক্ষকসকলক দিছিল নিযুক্তি এফালে ৰাজ্যৰ শিক্ষা বিভাগৰ NIOSত DELED কৰাৰ নিৰ্দেশ আনফালে NIOSৰ 10 আগষ্টৰ ডেডলাইন তাতে আকৌ শিক্ষামন্ত্ৰীৰ ঘোষণা 2019ৰ ভিতৰত DELED উত্তীৰ্ণ নহলে হেৰুৱাব লাগিব চাকৰি ফলত এতিয়া বিমূৰত পৰিছে নৱনিযুক্ত টেট শিক্ষকসকল প্ৰশ্ন উত্থাপিত হৈছে কিয় শিক্ষা বিভাগটোৱে আগপাছ নুগুনি দিছে লাগবান নোহোৱা নিৰ্দেশনা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক সংস্থাপন দিয়াৰ বাবে এই নিৰ্দেশনা নে সংস্থাপনৰ নাটক কৰি চাকৰি খোৱাৰ পৰিকল্পনা শিক্ষা বিভাগটোৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট